এজন ৰিক্সাৱালা সমাজৰ চকুৰ পৰা সদায় আঁতৰত থকা কষ্ট কৰি খাটি খোৱা এজন সাধাৰণ মানুহ। সমাজে কেতিয়াও ৰিক্সাৱালা এজনক গুৰুত্ব দিয়ে পোৱা নাই আৰু হয়তো কেতিয়াও নিদিয়েও। এয়া ধৰি লওক, ঐ ৰিক্সাৱালা যাবিনে? লাগিলে মানুহজন তেখেতৰ দেউতাকৰ বয়সৰে কিয় নহওক, তই বুলি কৈ মানুহজনে নিজকে ৰিক্সাৱালাজনৰ ওচৰত সমাজৰ উচ্চ খাপৰ ব্যক্তি বুলি পৰিচয় দিব বিচাৰিছে। আকৌ ভালকৈ মন কৰিলে দেখিব, ভাড়াক লৈতো ডাঙৰ স্কেম চলি আছে। মানে ধৰি লওক ভাড়া 40 টকা হৈছে, তেতিয়া সমাজৰ উচ্চ খাপৰ ব্যক্তিগৰাকীয়ে ক'ব, ধেত কি ক'ব আহিছ, মই সদায় আহি থাকোঁ 20 টকা দি, মন গ'লে কেতিয়াবাতো 30 টকাও দি দিওঁ, তই দেখোন ডকাইত একেবাৰে ডিঙিক কাটি দিব বিচাৰিছ। এতিয়া 10 টকাৰ কাৰণে কোনোবাই ডকাইত দি উপাধি দি দিছে, যি নেকি সি কষ্ট কৰি হকটোহে খুজিছে। এজন ৰিক্সাৱালা যি ৰাতিপুৱাই ওলাই আহিছে পেটত গামোচা মাৰি, হয়তো কেতিয়াবা লাল চাহ আৰু মুড়ি খাই আহিছে আৰু কেতিয়াবা একো নোখোৱাকৈ। আকৌ ভাবিছে আজি দুপৰীয়া একো নাখাওঁ, কাৰণ আজি ভাড়া কম, অহাকালি ল'ৰা ছোৱালীকেইটাৰ স্কুলৰ ফিজ দিব লাগিব, কাৰণ তেখেতে লিখা পঢ়া নকৰিলে, কিন্তু ল'ৰা ছোৱালীক দেশৰ ভাল নাগৰিক বনাব বিচাৰিছে। গোটেই দিনটো পেডেল মাৰি মাৰি কপালৰ ঘাম মাটিত পেলাই 2-4 টকা ঘৰত লৈ যায়। ঘৰত গৈয়ে বিচনাত ঢলি পৰে। ভাগৰত যেন মূৰ গা ফাটি যাব, কিন্তু ল'ৰা ছোৱালী মুখকেইখন দেখিলেই গোটেই দিনটোৰ ভাগৰ নাইকিয়া হৈ যায়। বন্ধুসকল, কথা ক'বলৈ গ'লেতো বহুত কথাই আহি পৰে। এয়াই হৈছে নিষ্ঠুৰ নিয়তিৰ নিষ্ঠুৰ নিয়ম। আচলতে এই খাটি খোৱা মানুহবোৰক আমি হেয় প্ৰতিপন্ন কৰিব নালাগে। কেতিয়াবা কাৰোবাৰ দিন বেয়া আৰু কাৰোবাৰ কেতিয়াবা দিন ভাল হৈ পৰে। বন্ধুসকল, সিহঁতো দেশৰ নাগৰিক, সিহঁত আমাৰ আপোন মানুহ। কমচে কম টকা পইচা নিদিলেও অকণমান সন্মানটো দিব পাৰোঁ। ইয়াত আপোনাৰ লাভ বা ক্ষতি একো নহ'লেও তেখেতৰ মনটোৱে শান্তি পাব। বন্ধুসকল, এই কোৱা কথাখিনি নিশ্চয় মনত ৰাখিব। তেন্তে লগ পাই আছোঁ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম।